নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম পুলিচ আৰু আসাম হোমগাৰ্ডৰ যেহেতু অতি সোনকালে এডভাৰটাইজমেণ্ট ওলাব বহুতো পোষ্টৰ ABUB হোমগাৰ্ড সাব ইন্সপেক্টৰ কমাণ্ডো বহুতো পোষ্ট খালী থাকিব 4000 5000 পোষ্ট বৃদ্ধিও হ'ব পাৰে। এক্সট্ৰা মাৰ্ক থাকিবনে? ইয়াৰ আগত যদি আসাম পুলিচৰ ABUB বা সাব ইন্সপেক্টৰ ক্ষেত্ৰতে হওক এক্সট্ৰা মাৰ্ক আছিলে, এইবাৰ এডভাৰটাইজমেণ্টত এক্সট্ৰা মাৰ্ক থাকিবনে নাথাকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক কিবা অফিচিয়েল ন'টিফিকেশ্যন যিকোনো ওলাৰ লগে লগে এই চেনেলৰ জৰিয়তে পোনপটীয়াকৈ সকলোখিনি খবৰ লাভ কৰিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচ আৰু আসাম হোমগাৰ্ডত যিহেতু বহুতো পোষ্ট ওলাবলৈ গৈ আছে, গতিকে কি পঢ়িব লাগিব আৰু কি চিলেবাছ হ'ব এই ভিডিঅ'টোত সকলোখিনি তথ্য গম পাব। আৰু আগন্তুক ভাল ভিডিঅ'বিলাক মই লৈ আহিবলৈ চেষ্টা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে সকলো জব ইনফৰমেশ্যন বা যিকোনো ইনফৰমেশ্যনৰ খবৰ আপোনালোকে লাভ কৰিব। কি পঢ়িব লাগিব আসাম পুলিচ আৰু আসাম হোমগাৰ্ডৰ কাৰণে? এটা মই চিলেবাছ কৰিছোঁ যে এৰিথমেটিক ফাৰ্ষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক আপোনালোকে চাব, তেনেকুৱা যদি কিতাপ আছে ল'ব। জেনেৰেল ইংলিছ অবজেক্টিভ জেনেৰেল ইংলিছ গ্ৰামাৰ, বিশেষকৈ ইংলিছৰ যিখিনি গ্ৰামাৰ আছে 8, 9, 10 সেইখিনি ফ'ল' কৰিব আপোনালোকে। গাইড বুকে হওক বা NCERT ক্ষেত্ৰতে হওক বা আমাৰ ষ্টেট বৰ্ডৰ কিতাপসমূহে হওক, যিখিনি চিলেবাছ আছে ইংলিছ গ্ৰামাৰৰ চাব। ৰিজনিঙৰ ক্ষেত্ৰত ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং খুব ইম্পৰ্টেণ্ট। এনেকুৱা ৰিজনিং আপোনালোকে চাব পাৰে। আসাম ইয়াৰ বুকখন পঢ়িব, 2023 হওক 2022 হওক। আসাম ৰিলেটেড টপিকছ তাত বিভিন্ন ধৰণৰ আছে, পঢ়িব। GK লুচেণ্ট জেনেৰেল নলেজ, লুচেণ্টৰ যিখন GK কিতাপ আছে সেইখনো পঢ়িব পাৰে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মনোৰমা ইয়াৰ বুকখন পঢ়িব। কাৰেণ্ট এফেয়াৰ্ছ যিকোনো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মনোৰমা ইয়াৰ বুক। গতিকে এইখিনি যদি আপোনালোকে কিতাপ ফ'ল' কৰে, তেতিয়াহ'লে আগন্তুক আহিবলগীয়া অসম পুলিচ আৰু আসাম হোমগাৰ্ডৰ চাকৰিৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে প্ৰায় 100% সফল হ'ব। এতিয়া আহোঁ ফিজিকেল। আসাম হোমগাৰ্ড আৰু আসাম পুলিচৰ কাৰণে ফিজিকেল প্ৰেক্টিছ আপোনালোকে প্ৰায় আৰম্ভ কৰিয়েই দিয়ক, কাৰণ ইতিমধ্যে ছেপ্টেম্বৰতে ওলাব এডভাৰটাইজমেণ্ট। আৰু ওলোৱাৰ লগে লগে হয়তো এডভাৰটাইজমেণ্ট শেষ হৈ যোৱাৰ লগে লগে হয়তো ফিজিকেল টেষ্টৰ কাৰণে আপোনালোকৰ ডেট আহিবই। খুব একমাহৰ ভিতৰতে এপ্লাই হৈ যোৱাৰ এমাহৰ ভিতৰতে আহিব। গতিকে আপোনালোকে দেৰি নকৰিব। গতিকে ফিজিকেল ট্ৰেইনিং প্ৰেক্টিছ আপোনালোকে আৰম্ভ কৰি দিয়ক। আসাম হোমগাৰ্ডৰ ক্ষেত্ৰতে হওক বা আসাম পুলিচৰ ক্ষেত্ৰতে হওক আপোনালোকে দেৰি নকৰিব, কাৰণ যিহেতু সময় হাতত অতি কম। কাৰণ প্ৰেক্টিছৰ কাৰণে ফিজিকেল ট্ৰেইনিঙৰ কাৰণে ৰানিঙৰ ক্ষেত্ৰতে হওক বা লং জাম্পৰ ক্ষেত্ৰতে হওক বহুতো এক্সিলেণ্ট মাৰ্ক আনিবৰ কাৰণে বহুতো প্ৰেক্টিছ লাগে। যিসকলে ইয়াৰ আগতে পৰীক্ষাসমূহ দিছিলে তেতিয়া গমেই পাইছিলে ফিজিকেল টেষ্টবিলাক। গতিকে যিসকলে দিয়া নাই নতুন, তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ফিজিকেল প্ৰেক্টিছ প্ৰায় আৰম্ভ কৰি দিয়ক। লং জাম্পৰ ক্ষেত্ৰতে হওক বা ৰানিঙৰ ক্ষেত্ৰতে হওক। এইবাৰ এক্সট্ৰা মাৰ্ক থাকিবনে নাথাকে? এতিয়া হাইটটো মই কৈ দিছোঁ মিনিমাম। জেনেৰেলৰ কাৰণে মেল 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ। OBC আৰু MOBCৰ কাৰণে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ। SCৰ কাৰণেও 162, মেনৰ কাৰণে 0.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ। STৰ কাৰণে 160 আৰু ফিমেলৰ কাৰণে 152.40 চেণ্টিমিটাৰ। গতিকে এইখিনি হাইট অসম পুলিচ আৰু আসাম হোমগাৰ্ডৰ কাৰণে মেল এণ্ড ফিমেলৰ এইখিনি কেটেগৰী ৱাইজ আমি হাইট কিমান চেণ্টিমিটাৰ লাগিব এইখিনি মই কৈ দিছোঁ। গতিকে আপোনালোকে নিজৰখিনি জুখি ল'ব। যদি এই কেটেগৰী ৱাইজ হিচাপে যদি আছে আপোনালোকে আৰম্ভ কৰি দিয়ক ফিজিকেল প্ৰেক্টিছ বা অসম পুলিচ বা অসম হোমগাৰ্ডৰ চাকৰি কৰাৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। ফিজিকেল আৰু ৰিটেন দুয়োটাই গুৰুত্ব দিব লাগিব। মই ক'লোৱেই
ৰিটেনৰ কাৰণে কি পঢ়িব লাগিব আৰু ফিজিকেলৰ কাৰণে মই কৈ আছোঁ চেষ্টটো অনলি ফৰ মেন কেটেগৰী জেনেৰেল কৈ দিছোঁ নৰ্মেলটো 80 চেণ্টিমিটাৰ এক্সপেণ্ডেডটো আছে 85 OBCটোৰ কাৰণেও নৰ্মেলটো হৈছে 80 চেণ্টিমিটাৰ এক্সপাণ্ডেডটো 85 SCৰ কাৰণে 80 চেণ্টিমিটাৰ নৰ্মেলটো আৰু এক্সপাণ্ডেডটো 85 চেণ্টিমিটাৰ STৰ কাৰণে 78 চেণ্টিমিটাৰ নৰ্মেলটো আৰু এক্সপাণ্ডেডটো হৈছে 83 চেণ্টিমিটাৰ গতিকে এইখিনি চেষ্ট অৰ্থাৎ বুকু এনেকুৱা অনলি ফৰ মেনৰ কাৰণে কেটেগৰী আপোনালোকক মই জনাই দিলোঁ অসম পুলিচৰ যিসকলে ফিজিকেল টেষ্ট আপোনালোকৰ হ'ব গতিকে এনেকুৱা যদি ধৰণৰ আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক গতিকে এইখিনি হৈছে আপোনালোকৰ যি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট মেল কেণ্ডিডেটৰ কাৰণে ৰেচটো যোনটো ৰানিং হ'ব দ'জ হু qualify in the PST will be subjected to 3200 meter race to be completed within 14 minutes 48 ছেকেণ্ডৰ ভিতৰত যদি অৰ্থাৎ 14 মিনিটৰ ভিতৰত যদি 3200 মিটাৰ কমপ্লিট কৰিব লাগিব আৰু লং জাম্পটো দিয়া আছে মিনিমাম 335 centimeter for long jump 3 chances to be given and the longest valid jump grounded off to the nearest centimeter will be considered for awarding marks গতিকে লং জাম্পত আপোনালোকে গম পাইছে 335 চেণ্টিমিটাৰ তিনিবাৰ চান্স দিয়া হ'ব আৰু ৰানিংটো গম পাইছে 3200 মিটাৰ 14 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু যিমানে কম সময়ত কমপ্লিট কৰিব পাৰিব তেতিয়া এক্সেলেণ্ট মাৰিব বা মাৰ্ক বেছি পাব এইখিনি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব ৰিটেনৰ কাৰণে মই ক'লোঁ কিখিনি লাগিব ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে মই আপোনালোকক জনালোঁ গতিকে এইখিনি ৰেচ লং জাম্প ফিমেলৰ কাৰণেও দিয়া আছে ৰেচটো হ'ব দ'জ হু কোৱালিফাই ইন দ্য PST উইল বি ছাবজেক্টেড টু 1600 মিটাৰ ৰেচ টু বি কমপ্লিটেড উইথিন 8 মিনিটছ ছোৱালীৰ কাৰণে ফিমেলৰ কাৰণে 8 মিনিটত সময় দিব 1600 মিটাৰ অৰ্থাৎ ল'ৰাৰ 3200 ফিমেলৰ কাৰণে 1600 আধা লং জাম্পতো তেনেকুৱা ধৰণৰ মিনিমাম 244 চেণ্টিমিটাৰ ফৰ লং জাম্প 3 চান্স to be given and the longest valid jump rounded off to the nearest centimeter will be considered for awarding marks গতিকে ফিমেলৰ কাৰণে 244 চেণ্টিমিটাৰ লাগিব লং জাম্পত ল'ৰাৰ কাৰণে আপোনালোকে গমেই পাইছে 335 চেণ্টিমিটাৰ গতিকে এইখিনি আপোনালোকৰ মই ফিজিকেল যিখিনি টেষ্ট হ'ব এফিচিয়েঞ্চি টেষ্ট মেল এণ্ড ফিমেল মই গোটেইখিনি আপোনালোকক মই জনাই দিলোঁ গতিকে ৰিটেন আৰু ফিজিকেল টেষ্টত মই জনাই দিলোঁ এতিয়া কথাটো হৈছে কি এক্সট্ৰা মাৰ্ক যদি আমি যদি লাষ্ট যিটো আমি চাওঁ 2018 বা ইয়াৰ আগত বা 21 বা 22ত তেতিয়া কি আছিলে ABUBৰ ক্ষেত্ৰত এক্সট্ৰা মাৰ্ক আছিলে সাব ইন্সপেক্টৰৰ ক্ষেত্ৰতো এক্সট্ৰা মাৰ্ক আছিলে কেনেকুৱা ধৰণৰ NCC থাকিলে এক্সট্ৰা মাৰ্ক পাব যদি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত হাইছ মাৰ্ক থাকে বা মাৰ্ক বেছি থাকে তেতিয়াহ'লে এটা এক্সট্ৰা মাৰ্ক পাব VDV চাৰ্টিফিকেট থাকিলেও অৰ্থাৎ গাঁওৰক্ষী বাহিনীৰ চাৰ্টিফিকেট থাকিলেও আপোনালোকে এক্সট্ৰা মাৰ্ক পাব বা কম্পিউটাৰ চাৰ্টিফিকেটৰ ওপৰতো আছিলে MCA থাকে যদি কিবা 5 মাৰ্ক আছিলে বা BCA থাকিলে 4 মাৰ্ক ডিপ্ল'মা থাকিলে 3 মাৰ্ক চাৰ্টিফিকেট 1 ইয়াৰ থাকিলে 2 মাৰ্ক তেনেকুৱা আছিলে আৰু NCCৰ ক্ষেত্ৰতো আছিলে স্পৰ্টছৰ ক্ষেত্ৰতো কোটা আছিলে হোমগাৰ্ড চাৰ্টিফিকেট থাকিলেও ৰিজাৰ্ভেশ্যন আছিলে গতিকে এইবাৰ এনেকুৱা ধৰণৰ থাকিব নাথাকে এইবাৰ এডভাৰটাইজমেণ্টত প্ৰায় শুনা পোৱা মতেদি কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাথাকিব কাৰণ ইয়াৰ আগত কম্পিউটাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত বহুতো খেলি মেলি হৈ গৈছে কিছুমানে ডুপ্লিকেট চাৰ্টিফিকেট আনিছিলে বহুত ভেৰিফিকেশ্যন হৈছিলে বহুতৰ চাকৰি গৈছিলে কিছুমানৰ যোৱা নাছিলে গতিকে তাৰে ওপৰত ভিত্তি কৰি এইবাৰ কোনো ধৰণৰ নাথাকিব এক্সট্ৰা মাৰ্ক অৰ্থাৎ 20 মাৰ্ক ৰানিঙৰ ওপৰত থাকিব 20 মাৰ্ক লং জাম্পৰ ওপৰত থাকিব আগতে 10 মাৰ্ক এটা এক্সট্ৰা আছিলে এক্সট্ৰা মাৰ্কৰ কাৰণে 10 মাৰ্ক গতিকে 10 মাৰ্ক নাথাকিব গতিকে ৰিটেন 50 মাৰ্ক থাকে বাকী 20 লং জাম্প হাই জাম্পত থাকে আৰু
একেটা মাৰ্কৰ ওপৰত আগতে দিয়া আছিলে এক্সট্ৰা মাৰ্ক। গতিকে এইবাৰ যদি এক্সট্ৰা মাৰ্ক থাকে কেৱল NCCৰ ওপৰত থাকিব পাৰে। গতিকে এইখিনিয়ে কথা আছিলে। আগতে যেনেকৈ এক্সট্ৰা মাৰ্ক আছিলে, এইবাৰ এক্সট্ৰা মাৰ্ক যদি নাথাকে বহুতৰ কাৰণে অতি ভাল খবৰ। আৰু এক্সট্ৰা মাৰ্ক থাকিলে বহুত কেণ্ডিডেটে ফিজিকেলত ৰিটাৰ্ণ ভাল মাৰ্ক পালেও তেওঁলোকে চিলেকশ্যন নহয়। গতিকে ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।